হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলৰ প্ৰথমটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে মৰম দিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব। আজি আমি এঠাইলৈ ফুৰিবলৈ যাবলৈ ওলাইছোঁ। ক'লৈ যাম বাৰু আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। সেয়া আমাৰ গাড়ী আহিয়ে পালে ইতিমধ্যে। আমাৰ বৌহঁতো যাব একেবাৰে তালি টোপোলা লৈ। আৰু এয়া আমি গাড়ীত আহি আছোঁ আৰু এতিয়া আমাৰ মন্দিৰৰ চকটো পালোঁ আহি। মন্দিৰৰ চকৰ পৰা দুমনি চকত নামি আমাৰ বৌয়ে আলহীৰ বাবে কিবা কিবি ল'লে। আমি আহি পালোঁ। এতিয়া আহিছিলোঁ ক'ত আপোনালোকে বাৰু গম পাইছেনে? আমাৰ বাইদেউহঁতৰ ঘৰত আহিছিলোঁ। এইজন ভাগিন আহিয়ে মই কাপোৰটো চেঞ্জ কৰি ল'লোঁ। এইফালে আমাৰ বৌ চাহ বনাই আছে আৰু মই চাহ কিনে সকলোকে দিলোঁগৈ। আৰু এইফালে মাংস বনি আছে আৰু আমাৰ বৌয়ে কি বনাই আছে? বন্ধাকবি ভাজি বনাই আছোঁ মই। আৰু এইটো আমাৰ ভাগিনে চিপছ খাই আছে। আৰু এইফালে বাচ্ছা বাৰ্থডেক বৌহঁতে ভাত খুৱাই দি আছে। এতিয়া আমি ভাত পানী খাই কিনে ঘৰলৈ যাম। আজিৰ ভিডিঅ'টো ইমানে আছিল, আকৌ অন্য এটা ভিডিঅ'ত লগ পাম। বাই বাই।